আচলতে তোমালোকে কি ক'ব বিচাৰিছা? তোমালোকে পতাকা এখন চিলোৱাৰ কথাও কৈছা, চিলাই মেচিনটো ভাঙি দিয়াৰ কথাও কৈছা। তোমালোকে বেলি ফুলবোৰক ফুলিবও কৈছা আৰু ধুমুহা পক্ষীক গান গাবলৈ কৈছা। হৃদয়ক সুখৰ ঘৰ সাজিব কৈছা আৰু বেদনাক সেই ঘৰ কিনিব কৈছা। আচলতে তোমালোকে নিজেই নাজানা তোমালোকে কি ক'ব বিচাৰিছা। তোমালোকে কপৌ চৰাইবোৰক আকাশত উৰাৰ কথাও কৈছা আৰু চিকাৰীবোৰক সিহঁতক ভূপতিত কৰিবও কৈছা। এহাতে স্বচ্ছ ভাৰত গঢ়াৰ কথা কৈছা, আনহাতে বিদেশৰ আৱৰ্জনাৰে দেশখন ভৰাব বিচাৰিছা। আচলতে তোমালোকে কি ক'ব বিচাৰিছা? তোমালোকে যদি জুইৰ কথা ক'ব বিচাৰিছা, জুই শলাৰ কাৰখানা এটা সজাৰ কথা কোৱা। যদি তোমালোকে প্ৰভাতৰ কথা ক'ব বিচাৰিছা, তেনেহ'লে পুৱতি তৰাৰ মৃত্যুৰ কথা কোৱা। কিয়নো পুৱতি তৰাৰ মৃত্যুৱেহে আনে ৰাতিপুৱা।